নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন আসাম এট প্ৰেজেন্ট? অসমত বৰ্তমান মুঠ কিমানখন জিলা আছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, অসমত বৰ্তমান মুঠ 35খন জিলা আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি ডিভিজনছ আৰ দ্য ডিষ্ট্ৰিক্টছ অফ আসাম ডিভাইডেড ইনটু? অসমৰ জিলাসমূহক মুঠ কিমানটা সংমণ্ডলত ভাগ কৰা হৈছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, অসমৰ জিলাসমূহক মুঠ 5টা সংমণ্ডলত ভাগ কৰা হৈছে। আৰু এই 5টা সংমণ্ডল হ'ল বৰাক উপত্যকা, মধ্য অসম, নামনি অসম, উজনি অসম আৰু উত্তৰ অসম। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আসাম? অসমৰ মুঠ মাটিকালি কিমান? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, অসমৰ মুঠ মাটিকালি হ'ল ৭৮,৪38 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আসাম বাই এৰিয়া? মাটিকালি অনুসৰি অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, মাটিকালি অনুসৰি অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং জিলা। নেক্সট কুৱেশ্যনটো দিয়া আছে, where was the first session of the Assam Legislative Council held? অসম বিধান পৰিষদৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, অসম বিধান পৰিষদৰ প্ৰথম অধিৱেশন শ্বিলঙত অনুষ্ঠিত হৈছিল। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই-বুকখনত ৮,০০০তকৈও অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই-বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ই-বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ই-বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট পপুলাছ ডিষ্ট্ৰিক্ট ইন আসাম? অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হ'ল নগাঁও জিলা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ডিষ্ট্ৰিক্ট উইথ দ্য লোৱেষ্ট পপুলেশ্যন ইন আসাম? অসমৰ সৰ্বনিম্ন জনসংখ্যা থকা জিলাখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, অসমৰ সৰ্বনিম্ন জনসংখ্যা থকা জিলাখনৰ নাম হ'ল মাজুলী জিলা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ডিষ্ট্ৰিক্ট উইথ দ্য হাইয়েষ্ট পপুলেশ্যন ডেনচিটি ইন আসাম? অসমৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, অসমৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম হ'ল কামৰূপ মহানগৰ জিলা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ডিষ্ট্ৰিক্ট উইথ দ্য লোৱেষ্ট পপুলেশ্যন ডেনচিটি ইন আসাম? অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম হ'ল ডিমা হাছাও জিলা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ডিষ্ট্ৰিক্ট উইথ দ্য হাইয়েষ্ট লিটাৰেচি ৰেট ইন আসাম? অসমৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা জিলাখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, অসমৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা জিলাখনৰ নাম হ'ল কামৰূপ মহানগৰ জিলা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ আহোম কিং ইন্ট্ৰডিউচ দ্য কাৰেঞ্চি চিষ্টেম? কোনজন আহোম ৰজাই মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, আহোম স্বৰ্গদেউ চাওফা চুকলেংমুঙে মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু এপইণ্টছ দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱে দ্য ফাণ্ডামেণ্টেল ডিউটিজ এডেড টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতীয় সংবিধানত কিমান চনত মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, ভাৰতীয় সংবিধানত 1976 চনত 42 নং সংশোধনীৰ জৰিয়তে মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ প্লেনেট এমিটছ গ্ৰীণ লাইট? কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, ইউৰেনাছ গ্ৰহটোৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ইজ ৱৰ্ল্ড এইডছ ডে চেলিব্ৰেটেড? বিশ্ব এইডছ দিৱস কেতিয়া উদযাপন কৰা হয়?
ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ প্ৰতি বছৰে 1 ডিচেম্বৰ তাৰিখটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দা মিনিষ্ট্ৰী অফ ছাৰ সাদুল্লাহ ফৰ্মড কোন চনত ছাৰ সাদুল্লাহৰ মন্ত্ৰালয় গঠন হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1937 চনত ছাৰ সাদুল্লাহৰ মন্ত্ৰালয় গঠন হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দা অনলি মাৰ্টাৰ হেংড ইন ইণ্ডিয়া ডিউৰিং দা কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতত ফাঁচি দিয়া একমাত্ৰ শ্বহীদ কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতত ফাঁচি দিয়া একমাত্ৰ শ্বহীদগৰাকী আছিল কুশল কোঁৱৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ হেংড উইথ মণিৰাম দেৱান মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দা নৰেন্দ্ৰ মোদী ষ্টেডিয়াম লোকেটেড নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ভাৰতৰ গুজৰাটৰ আহমেদাবাদ চহৰখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দা ফাউণ্ডাৰ অফ বানাৰস হিন্দু ইউনিভাৰ্চিটি বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক গৰাকী আছিল মদন মোহন মালৱীয় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেন ইজ কাৰ্গিল বিজয় দিৱস চেলিব্ৰেটেড কাৰ্গিল বিজয় দিৱস কেতিয়া পালন কৰা হয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি প্ৰতি বছৰে 26 জুলাই তাৰিখটোত কাৰ্গিল বিজয় দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দা হেডকোৱাৰ্টাৰ্ছ অফ দা ইণ্ডিয়ান আৰ্মি লোকেটেড ভাৰতীয় স্থল সেনাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতীয় স্থল সেনাৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ জৱাহৰলাল নেহৰু এৱাৰ্ডেড দা ভাৰত ৰত্ন কোন চনত জৱাহৰলাল নেহৰুৱে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 1955 চনত পণ্ডিত জৱাহৰলাল নেহৰুৱে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দা ফাৰ্ষ্ট ইণ্ডিয়ান ফিমেল এথলিট টু ৰিচিভ দা পদ্মশ্ৰী এৱাৰ্ড পদ্মশ্ৰী বঁটাপ্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলা খেলুৱৈগৰাকী কোন ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ পদ্মশ্ৰী বঁটাপ্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলা খেলুৱৈগৰাকী হ'ল আৰতি গুপ্তা সাহা নেক্সট কুৱেশ্যনটো দিয়া আছে পংগল ইজ দা নেম অফ এ ফেষ্টিভেল ইন হুইচ ষ্টেট পংগল কোনখন ৰাজ্যৰ এটি উৎসৱৰ নাম ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ পংগল ভাৰতৰ তামিলনাডু ৰাজ্যখনৰ এটি উৎসৱৰ নাম আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে ভিডিঅ'টো এটা লাইক কমেন্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ